সাউন্ড দি দিয়ক দাদা সাউন্ড দি দিয়ক নাবাজে আৰু নাই কি গায় সাউন্ড দি দিয়ক ফুল আৰু লগাই দিছে এইটো কোনে পিন্ধিব এইটো মই পিন্ধিম নেকি সকলোকে নমস্কাৰ জনাই গীতাঞ্জলিৰ নতুন এটা ব্লগছত স্বাগতম জনাইছোঁ আৰু এইফালে চাওকচোন আমি ক'ত আহি পাইছিলোঁ আচলতে বগীবিলত হৈ আছিলে 4দিনীয়া কাৰ্যসূচীৰে মিচিং ইউথ ফেষ্টিভেল বাৰু এতিয়া শেষ হ'ল যোৱা দুদিনৰ আগত কিন্তু মই ভিডিঅ'টো দিয়া দেৰি হ'ল কাৰণে বাৰু অকণমান দেৰিকৈ গম পাইছে আৰু যিসকলে গম পাইছিলে তেওঁলোকে নিশ্চয় গৈছিলে আৰু ইমান ভিৰ হৈছিলে নহয় মানে ফেষ্টিভেলখনত আমি যাওঁতে 2 ঘণ্টা মানে ট্ৰেফিক জামত ফচি আছিলোঁ ব্ৰিজ পাৰ হোৱাৰ পাছতেই যিখিনি মানে সোমাই যায় তাৰ ফেষ্টিভেললৈ সেইখিনিতে আৰু ইমান ধুনীয়াকৈ সজাইছিলে চাওকচোন মানে গেটখন আৰু বহুত ডাঙৰ এৰিয়া এটা কভাৰ কৰি পিনে পতা হৈছিলে বিৰাটেই ভাল লাগিলে গৈ খালি ঠাণ্ডাও বহুত আছিলে যিহেতু নদীৰ পাৰ আছিল ন আৰু কোনে কোনে গৈছিলে বাৰু এই ফেষ্টিভেলখনলৈ আৰু এইফালে আমাৰ আগে গৈ আছে মানে হাজবেণ্ড আৰু বেটা আৰু মা খুৰী আৰু লগতে ভণ্টি এজনী গৈছিলে আৰু এইটো কি আছিলে জানেনে মানে এইটো তেখেতলোকৰ কিবা ফ্লেগ হোষ্টিং কৰিছিলে মই ইমান ভালকৈ নাজানো বাৰু কিন্তু মোৰ হাজবেণ্ডে কৈছিলে যিহেতু তাত মানে ভিৰৰ মাজত নেটৱৰ্কো টোটেলি বন্ধ হৈ গৈছিলে সেইকাৰণে কৈছিলে যে কোনোবাই যদি হেৰাই যায় ফোনতো যোগাযোগ কৰিব পৰা নাযাব তো এই ফ্লেগখনৰ তলতে ৰৈ থাকিবলৈ আৰু এইফালে বেটাই গৈ পাওঁতে এয়া দেখিলে আৰু তাক মানে যিমানে যেতে মানে পাইছেহি এনেকুৱা সৰু সৰু বস্তু বিকি থকা খেলনা বস্তু সি চবতে সোমাইছিলে আৰু ইয়াতো আহি তাক সেয়া বস্তু লাগে এইটো কি কৰিবা এইটো লাগিব সেইটো একো কাম নাই এইফালে আহি আমিও খাবলৈ ল'লোঁ একাপ চাহ কাৰণ ইমানেই ঠাণ্ডা এইফালে মা খুৰী আৰু ভণ্টিজনী আৰু বেটা ক'ত জানেনে এইফালে চক বেটা তাৰ এখনত কিনি হেঁপাহ নপলালে আকৌ এবাৰ এইখনলৈ আহিলে সি মানে ক'তোৱে সোধাই নেৰিছে মই কৈছিলোঁ নহয় আৰু চব দোকানতে কেৱল তেওঁলোকৰ ট্ৰেডিশ্যনেল খানা আৰু এটা ছাইডে আছিলে টোটেলি তেওঁলোকৰ ট্ৰেডিশ্যনেল কাপোৰ মিচিংসকলৰ আৰু চাহ বিচাৰিয়ে পাবলৈ নাছিলে ফাইনেলি বাৰু এখনত আহি পালোঁহি সেইকাৰণে আমি চাহ খাই আছোঁ আৰু বাপেক পুতেক সেই তাত ৰৈ আছে দেখিছেনে ভিৰত ফচি গ'লোঁ আৰু আমাৰ ডেক চেক নাই সেইকাৰণে লোকৰ পৰা শুনিছোঁ চাউণ্ডটো দি দিয়ক দাদা চাউণ্ডটো দি দিয়ক নাবাজে আৰু নাই কি গায় চাউণ্ডটো দি দিয়ক ফুল ভিতৰত আছে যে চব মন্ত্ৰী আছে ৰাস্তা বনাব নোৱাৰে উপায় দিয়া সিহঁতি তোমাৰ কি হৈছে দে যাওঁতেও ট্ৰেফিকত 2 ঘণ্টা ফচিলোঁ আৰু ঘূৰি আহোঁতেও এইফালে 3 ঘণ্টা ফচিলোঁ 3 ঘণ্টাতকৈ ওপৰতে হ'ব 7:30 বজাতে ওলোৱা এয়া দেখিছেনে ব্ৰিজ পাব হৈছোঁ আৰু তেতিয়া বাজিলে প্ৰায় সময় 10:30 আৰু আমি গৈ পায়ো সময় হ'লগৈ মানে ঘৰ আহি 12টামান বজাত পাই গ'লোহি তাৰ আগতে খাব সোমাইছিলোঁ সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু ৰাতিপুৱা এইফালে যোৱাকালি মানে ভাত খাবলৈ সময়তে থাকি যোৱা চিকেন বাটাৰ মছলা লৈ আহিছিলোঁ আৰু ইয়াত ভাত অকণমান পাতি দিছোঁ হাজবেণ্ড কামলৈ যাব আৰু কালি ভিডিঅ' কৰা নহ'ল খোৱা বোৱা কিয়নো ৰাতি 12টা বাজি গ'ল আৰু ধৈৰ্য নাথাকিলে আৰু এতিয়া হাজবেণ্ড ওলাই আছে অফিচ যাবলৈ তো মই এইখিনি গৰম কৰি খাই লওঁ আৰু আজি হৈছে আমাৰ কি আছে ভাইলা কি আমাৰ Happy anniversary! Hey! Gino! You খাবলৈ বহিছে ভাতটো এইফালে বাপেকৰ কাৰণে আৰু এইফালে পুতেকৰ কাৰণে লেগ পিচ তুমি খাই থকা মই পানীটো গৰম কৰি লওঁ হা
তো সকলোৱে গমটো পালে আজি হৈছে আমাৰ মেৰিজ এনিভাৰ্চাৰী 2019 8 ফেব্ৰুৱাৰী দিনাখনে আমাৰ সামাজিক বিবাহ হৈছিলে আৰু আজি 5টা বছৰ আমি কমপ্লিট কৰিলোঁ একেলগে বাৰু বিবাহ বাৰ্ষিকীহে মানে 5টা বছৰ বাকী ভাল পোৱা বাৰু 12 চনৰ পৰাই আছিলে আৰু 16 চনতে আমাৰ কোৰ্ট মেৰিজ হৈছিলে আৰু যিহেতু বিবাহ বাৰ্ষিকী সেইকাৰণে ভাবিলোঁ অকণ ওলাই যাওঁ কিন্তু দিনৰ ভাগত হাজবেণ্ড পুৰা বিজি আছিলে ডিউটিত সেইকাৰণে ওলাই আহিব নোৱাৰিলোঁ আৰু মানে ক'ৰবাত ঘৰত কৰোঁ বুলিলেও যোৱাকালি যিহেতু ওলাই গৈছিলোঁ সেইকাৰণে মানে এতিয়া গধূলিয়ে ওলাই আহিছোঁ আৰু আহি গ'লোঁ আমি এইফালে MFCলৈ আৰু এইফালে মিষ্টাৰ বেটাক ক'ত এৰিলা ষ্টাফ বেটাৰ লগত বিজি হৈ গ'ল তাক দেখাইছোঁ খুব ভাল পাইছা ন বেটাক চাবলগীয়া হোৱা নাই আৰু এইটো ক'ত আছা বাক দিগদাৰ কৰিছা নাই কৰা দিওঁ মই যাবা জান বায়ে চম্ভালিব নোৱাৰিব তোমাক বেছি ভাগৰাই দিব ইমান খেলি ভাগৰ নালাগিলে দাদা গৰম দিন টেষ্টি ন চচ লৈ লো এইফালে চিকেন নাগেটছ আহিছে প্লেটত লৈ আহিব লাগিব বাবি এইফালে ময়ো খাই আছোঁ আৰু এইফালে গম কি তেল মাৰিছে আৰু লগাইহে দিছে আছে পজিশ্যন চোন এটা মোৰ মোবাইলটো ক'ত থলো মোৰ ওচৰত আছে সেইটো অনে হয় মুখ মোচা দেবী মুখখন গুড বয় এই চকী আহিলে আনিব পাৰা এইটো চকী আহিলে খাবা নাই বোলে কি তুমি নোখোৱা নেকি যোৱাগে ফোন কৰি দিয়া এইফালে আহি গ'ল ফ্ৰাইড চিকেন বেটা আকৌ গুচি গ'ল বা ছোৱালীজনীয়ে লৈ গ'ল আৰু এইফালে মাক বাপেকৰ আজি দেউতা আহিছা নেকি বহুত দিনৰ মূৰত অকলে মাক বাপেকৰ ডেটিঙত আহি কেনেকুৱা লাগিছে ল'ৰা এৰি ডেটিং মাৰিছে এইফালে ফ্ৰাইড চিকেন তেতিয়া খাই লওঁ বেটাৰ কাৰণে অকণ থৈ দিম ন তাক ঘূৰি ফুৰিছে দুষ্টটো লোকৰ তাত দিগদাৰ কৰিব গৈছে হাত চেপিব জান তো ঘৰ পালোহি আহি আৰু এনিভাৰ্চাৰী গিফ্ট একো দিয়াও হোৱা নাই সেইকাৰণে ভাবিছোঁ সি নাই দিয়া কি হ'ব মই তাক দি দিওঁ কিবা এটা তো এইফালে মই আনি থৈছিলোঁ এইফালে চক কাপোৰ চাপোৰ চব বেয়া হৈ আছে দেই মোৰ সদায় বেয়া হৈ থাকে জানেই আৰু তো এইফালে ইয়াতে গিফ্টটো সোমাই আছে দি দিওঁ ৰজা পাহাৰী পইচা যে ফ'কাছ নহৈছে তোমাৰ ৰ'বা হেপী এনিভাৰ্চাৰী দাঁত উলিয়াই এইটো কোনে পিন্ধিব এইটো মই পিন্ধিম নেকি এইটো তোমাৰ এনিভাৰ্চাৰী গিফ্ট এইটো মোৰ এনিভাৰ্চাৰী মই নিজে পালন কৰিছোঁ আকৌ তুমি মোক গিফ্ট নিদিয়াৰ কাৰণে মই নিজে লৈছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে হা
এনেকুৱা এটা মই ল'ম ভাবিয়ে আছিলোঁ। সেই সঁচাকৈ নে? তই কেলৈ লোৱা নাছিলে? এই জানাই আৰু মতা মানুহ আজি ল'ম কালি ল'ম ভাবোঁতে টাইমেই পাৰ হৈ যায়। টাইম নাই ন? নে পইচা নাই? একেই কথা, টাইম আৰু পইচা দুইটাই লাগিব ন। এইটো মোৰ ইনকামৰ পৰা দিছোঁ। হা? এইটো মোৰ ইনকামৰ পৰা দিছোঁ। তোমাৰ ইনকাম কি আছে? পকেট মৰা। কি খুচৰিছে? আৰু এইটো মোৰ এনিভাৰ্চাৰী গিফ্ট মই নিজে দিছোঁ, তুমিতো মোক নিদিয়া। কেনেকুৱা লাগিছে? সমান নাই মই ইয়াত। মোৰতো ভৰিটোও নোসোমাব ইয়াত। মই নোসোমানি। কেলৈ নোসোমাব আকৌ? মোৰ গাত নোসোমাব নি? ঘৈণীয়ে হাতী পোৱালি হ'লো বুলি চিন্তা কৰিছা নেকি? আকৌ খিনাম নহয়। ভাল লাগিছে। চাওঁ উঠাত থিয় হ'ব। বিছনাখনৰ অৱস্থা কি কৰি পেলালা বাৰু? বেটা চোৱা। ডাঙৰ হৈছে নাই? নাই হোৱা। ৱাও। বেবী চোৱা। এবাৰ চোৱা পাপাই গিফ্ট পালে চোৱা। চকলেট এটা দি দিয়া। হেপী এনিভাৰ্চাৰী কৰি দিয়া। হেপী এনিভাৰ্চাৰী কৰি দিয়া। পাপাক দি দিয়া। পাপাক দিয়া। দিয়া। নিদিয়ে, সি পেকেটত ভৰাইছে। হেপী এনিভাৰ্চাৰী কৰি দিয়া, কৰি দিয়া, কৰি দিয়া। অ' ভাঙিব এখন বিচনা ল'ৰা। তো এনিভাৰ্চাৰী আজি আমাৰ এনেকৈ গ'ল আৰু আজি ভিডিঅ'টো সামৰণি মাৰি দিওঁ। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিয়া কি খেঙুন ওলাই গৈছেগৈ। ঐ পিটি পাব। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। তেন্তে আজিলৈ কি বাই বাই। কথা ক'ব নাজানে অভং।